এয়া আমাৰ মাংস ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভালেই। আজি এই ভিডিঅ'টো ছাগলী মাংসৰ ৰেচিপিৰ ওপৰত বনাম। আপোনালোকে কম সময়ত চিম্পুলকৈ আৰু টেষ্টিকৈ ছাগলী মাংস কেনেকৈ বনায় আপোনালোকে এই ভিডিঅ'টো চাওক। মই আপোনালোকে দেখুৱাম কেনেকৈ বনায় আৰু একদম খোৱাবলৈও টেষ্টি আৰু কি দিয়া হয় ছাগলী মাংস বনালে তেনেকৈ চিম্পুলকৈ চাই থাকক ভিডিঅ'টো। এয়া মই ছাগলী মাংস লৈ আহিছোঁ আধা কেজি। আজি ছাগলী মটন কড়াই ৰেচিপি বনাম। এয়া মই পিঁয়াজ, আদা, জলকীয়া, নহৰু, তেজপাত আৰু আমি মছলাটো কম খাওঁ সেইকাৰণে অলপ কমকৈ লৈছোঁ। জালুক, হালধি, ৰেড চিলি, ধনিয়া পাউডাৰ, নিমখ আৰু বহুত কমকৈ লৈছোঁ আমি। আলুটো গোটাকৈ লৈ লৈছোঁ। আলুটো গোটাকৈ বনাম, আপোনালোকে চাই থাকিব ৰেচিপিটো। নতুন এটা ৰেচিপি ষ্টাইলত বনাম, নতুন ষ্টাইলত। মই জলকীয়াটো কম লৈছোঁ। আমাৰ দুজনী ভাগিন আছে আহিছে জলকীয়া কম খায় আৰু নহৰু, জলকীয়া, আদাটো মই গ্ৰাইণ্ডাৰত পিচি ল'ম। এয়া মই মছলা পিচিলোঁ, মছলাটো দি দিছোঁ ইয়াত। দুচামুচ দিলোঁ, তাৰপিছত ইয়াৰ পৰা দি দিছোঁ অলপ নিমখ দিলোঁ, হালধি, ধনিয়া, গৰম মছলা, ৰেড চিলি, এইটো হৈ গ'ল কিচমিচ, জালুক, মোৰ ভাগিনজনীয়ে মই এই মাংসটো যোনটো মাংস মছলা দিছিলোঁ খান্দি ল'ব। ধুনীয়াকৈ খান্দি ল'ব। মাংসটো ৰেডি হৈ গ'ল। এতিয়া মই বনাম। ফাৰ্ষ্ট টাইম মই আলুটো ফ্ৰাই কৰি ল'ম, তাৰপিছত মাংসটো ফ্ৰাই কৰিম। আপোনালোকে সকলো এনেকৈ বনাইছোঁ মই আজি সকলো আপোনালোক দেখুৱাম। এনেকৈ মই অলপ বেছি টেষ্টি হয়। ফ্ৰাই কৰি ল'ম। আমি আলুটো কাঢ়ি ল'ম। আলু কৰা হৈ গ'ল। পিঁয়াজ, তেজপাত, তাৰপিছত মই মছলাখিনি চব দিব লাগে। ৰেড চিলি, মিট মছলা, ধনিয়া পাউডাৰ, তাৰপিছত জালুক, এইটো আছিলে হালধি, চব দি দিব লাগে মছলাটো। গৰম মছলা চব দি পেলাই 10-15 মিনিট ফ্ৰাই কৰি দিব লাগে। আপোনালোকেও যদি এনেকুৱা ৰেচিপি বনাব বিচাৰে ঘৰতে যি পদ্ধতি আৰু যিকৈ বনাইছোঁ বাৰু। মছলাটো ৰেডি হৈ গ'ল, পকি গ'ল ধুনীয়াকৈ। তাৰপিছত মাংসটো দিব লাগে, মাংসটো এড কৰি দিব লাগে। মাংসটো এড কৰি দিব লাগে। মাংসটো মই এড কৰি দিছোঁ। তাৰপিছত 20 মিনিট এনেকৈ লৰাব লাগে। 10-20 মিনিট। আপোনালোকে জুলীয়াও কৰিব পাৰে, গ্ৰেভি টাইপো কৰিব পাৰে, আপোনালোকৰ ইচ্ছা। জুলীয়া গ্ৰেভি কৰিলে পানী কম দিব লাগে, জুলীয়া কৰিলে অলপ পানীটো বেছি দিব লাগে। 10-15 মিনিট তেনেকৈ লৰাব লাগে। আৰু ইয়াৰ পিছত হৈ গ'ল। আৰু ইয়াৰ পিছত আপোনালোকে আলুটো দি দিব এনেকৈ। তাৰপিছত অলপ দেৰি আৰু 10-15 মিনিট
লৰাই দিব অকণমান 10-15 মিনিট তেনেকৈ হ'ব দিব। আলুটো অলপ মছলা সোমাব দিয়ক। আলুটো কম পৰিমাণে মানে মছলাটো অলপ ফ্ৰাই হ'ব আৰু ধুনীয়াকৈ টেষ্টি হ'ব। 10-15 মিনিট এনেকৈ আৰু হ'ব দিব। তাৰপিছত কুকাৰত দি দিব আৰু তাৰপিছত 10 মিনিট ঢাকি দিব। আমাৰ কেনেকুৱা হৈছে 20 মিনিট হৈ গ'ল। এতিয়া আমি কুকাৰত দি দিম। পানীটো আপোনাৰ হিচাপত দিব। আপুনি গ্ৰেভি কৰিব বিচাৰিলে কমকৈ দিব আৰু যদি কুকাৰত দিয়া হৈ গ'লে 3টা চিটি মাৰি দিম, ধুনীয়াকৈ হৈ যাব। ফাইনেলি গাইজ আমাৰ চিকেন কড়াই ৰেডি হৈ গ'ল। খাই ল'ব দে। ছাগলী মাংস বহুত ধুনীয়া টেষ্টি বনাইছে দেই, কিন্তু একদম পাৰফেক্ট একদম। ইয়াক টেষ্ট কৰি মোৰ ফালে ইয়াক সোমাই খাই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। বঢ়িয়া আছে, বঢ়িয়া আছে। হাতখন আমাৰ মামীয়ে বনাইছে। ফেভৰেট হয়। তেৰা ইধাৰ মাংসটো বহুত ভাল হৈছে, বহুত টেষ্টি হৈছে নে বেয়া হৈছে? বহুত ভাল হৈছে আৰু বহুত টেষ্টি হৈছে। মাংসটো বহুত ভাল হৈছে নে বেয়া হৈছে? বহুত ভাল হৈছে। কিমান পাৰ্চেণ্টেজ? 100 100